হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছো সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছা আৰু আপোনালোকে জানে ইতিমধ্যে এক্সাম আহি আছে, তো ভালদৰে পঢ়া শুনা কৰিব লাগিব, বহুত 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 বেছি কষ্ট কৰিব লাগিব, তেতিয়াহে তোমালোকে ভাল এটা ফলাফল আনিব পাৰিবা। আৰু কষ্ট কৰিবৰ কাৰণে তোমালোকে যিটো ছাবজেক্ট পঢ়ি আছা, এটা মই ট্ৰিক কৈছো, মানে তোমালোকে পঢ়া শুনাটো এনেদৰে কেতিয়াও নকৰিবা। মানে তোমাৰ ফ্ৰেণ্ডে আজি তোমাক কৈছে যে এই সেইটো ছাৰ নোটছৰ পৰা বহুত কমন পৰে, সেইটো ছাৰৰ নোটছৰ পৰা বহুত কমন পৰে, তুমি কি কৰিলা সেইটো ছাৰৰ নোট কালেক্ট কৰিলা, সেইটো ছাৰৰ নোট কালেক্ট কৰিলা, এনেকৈ বহুতখিনি নোট জমা কৰি দিলা। তাৰপিছত তুমি কি কৰি আছা, চবকেইটা নোট এবাৰ এবাৰকে পঢ়ি আছা। এইটো কৰাতকে নকৰাই ভাল, কাৰণ 10টা নোট তুমি এবাৰ এবাৰকে পঢ়াতকে তুমি এটা নোট 10 বাৰ পঢ়া, সেইটো বেছি ফায়দা হ'ব। এটা ওয়াল যদি ভাঙিব হয় তেনেহলে তুমি 10টা ইটাত যদি এবাৰ এবাৰকে কোব মাৰা ওয়ালটো নাভাঙে, কিন্তু এটা ইটাত যদি 10 বাৰ কোব মাৰা তেনেহলে সেইটো ওয়াল ভাঙিব। সেইকাৰণে কৈছো, যদি ইফেক্টিভলি পঢ়া শুনা কৰিব বিচাৰা, যদি মানে কি কৈছা স্মাৰ্ট ৱৰ্ক কৰিব বিচাৰা, তেনেহলে লেছ সোর্স মোৰ ৰিভিশনত যাবা, সোর্স কম ৰাখিবা, নোটস এণ্ড বুক এই দুটাই ৰাখিবা, অনলি ওৱান এটা ছাৰৰ নোট আৰু বুকস, তাৰ বাহিৰে আৰু বেলেগত নাযাবা, আৰু এইটোকে বাৰ বাৰ পলিশ কৰি থাকিবা, তেতিয়া রেজাল্ট ভালো হ'ব। আজি আমি লৈ আহিছো চেপ্টাৰ নম্বৰ 2 মেথামেটিক্সৰ, যিটো চেপ্টাৰৰ নাম আছে বহুপদ, ক্লাছ 10ৰ। তো তোমালোকে ভালদৰে জানা যে এমসিকিউ সিরিজ আমি লৈ আহিছো, ইতিমধ্যে চেপ্টাৰ 1ৰ এমসিকিউ কমপ্লিট হৈ গৈছে, এতিয়া আজি আমি লৈ আহিছো এমসিকিউ ফৰ চেপ্টাৰ নম্বৰ 2। ভালদৰে ভিডিঅ'খিনি চাই থাকিব, আৰু তোমালোকৰ এটা কথা কৈ দিছো, এইবোৰ এমসিকিউ চালে তোমালোকৰ এটা আইডিয়া হৈ যাব যে পৰীক্ষাত এনেকুৱা ধৰণৰ এমসিকিউ চাই। মই 100% কমন নিদিওঁ যে এইটো এমসিকিউ 100% কমন থাকিব, এইবোৰ ফকাছ মই ইয়াতে দিব অহা নাই, মই জাষ্ট ক'ব আহিছো তোমালোকক যে এনেকুৱা ধৰণৰ এমসিকিউ পৰীক্ষাত তোমালোকে পাবা। তো ভালদৰে ভিডিঅ'টো লাষ্টলৈকে চাবা। আৰু চোৱা ইয়াতে ফাৰ্ষ্ট প্ৰশ্ন কি আছে। ইয়াতে ফাৰ্ষ্ট প্ৰশ্ন ইয়াতে আছে, বহুপদ px equals to 5x square plus 3x plus 2 ঘাত কিমান। ঠিক আছে, কৈছে 5x square plus 2x plus 3x plus minus 2 ঘাত কিমান। আমি জানো ঘাত বুলিলে কি বুজায়, ঘাত বুলিলে সৰ্বোচ্চ পাৱাৰটো বুজায়। ইয়াত x ৰ পাৱাৰ কিমান আছে 1, ইয়াত x ৰ পাৱাৰ কিমান আছে 0, আৰু ইয়াত x ৰ পাৱাৰ কিমান আছে 2, তাহলে ঘাত কিমান হ'ব 2। একেবাৰে ইজি প্ৰশ্ন আছিলে, ইয়াতকে ইজি প্ৰশ্ন চাগে এইটো চেপ্টাৰত নাই, ইয়াতকে ইজি প্ৰশ্ন চাগে এইটো চেপ্টাৰত নাই, তো একো অসুবিধা নাই, নেক্সট চেপ্টাৰলৈ নেক্সট প্ৰশ্নলৈ আমি মুভ কৰিম। এতিয়া নেক্সট প্ৰশ্নটো কি আছে, ইফ যদি px equals to x minus 4 হয় তেন্তে p4 ৰ মান কিমান হ'ব। আমি জানো p4 ৰ মান কিমান হ'ব, p4 ইয়াতে px equals to x minus 4 আছিলে, এতিয়া p4, তাৰ মানে x য'ত য'ত আছে সেইটো ঠাইত আমি 4 বহাই যাম, তাৰ মানে ইয়াতে কি হ'ব p4 equals to 4 minus 4, 4 ৰ পৰা 4 মাইনাস কৰিলে 0। ঠিক আছে, তাহলে p4 ৰ মান কিমান হ'ব 0, অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। ইমান ধুনীয়া মানে প্ৰশ্ন, ইজি। এতিয়া মই ইমান ধুনীয়া কিয় কৈছো, পৰীক্ষাত এনেকা ধৰণৰ প্ৰশ্নই দেখা দিয়ে, সেইকাৰণে মই ইমান ধুনীয়া বা ইমান ইজি বুলি কৈছো। ইন্টাৰেষ্টিং আছে, পঢ়ি ভাল লাগিব, আজিৰ প্ৰশ্নখিনি একেবাৰে ইন্টাৰেষ্টিং, মানে ভাল লাগিব, আৰু সঁচা কথা কৈছো, সঁচাকে ভাল লাগিব তোমালোকক, এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত দেখা দিয়ে। ঠিক আছে, যদি আলফা আৰু বিটা বহুপদ x স্কয়ার মাইনাস 7x প্লাস 12 ৰ শূন্য হয়, যদি আলফা আৰু বিটা বহুপদটো কি আছে x স্কয়ার মাইনাস 7x প্লাস 12 ৰ শূন্য হয়, তেন্তে আলফা প্লাস বিটাৰ মান কি হ'ব। আৰে আমি জানো শূন্য দুটাৰ যোগফল কিমান, শূন্য দুটাৰ যোগফল আমি কি জানো, আমি এইটো কৰিছিলো কিন্তু, আলফা প্লাস বিটা, আৰু আলফা প্লাস বিটা কি বুজায় মাইনাস বি বাই এ, মাইনাস বি বাই এ। এতিয়া প্ৰশ্ন হল, ইয়াতে সমীকৰণটোৰ পৰা তুমি a ওলাব লাগিব, a ক'ত থাকে, x স্কয়াৰৰ সহগক a বুলি কোৱা হয়, x স্কয়াৰৰ লগত কোন আছে, যেতিয়া x স্কয়াৰৰ লগত কোনো নাই তেতিয়া ভাবি লওঁ আমি 1 আছে, তাৰ মানে a ৰ মান কিমান 1। b ৰ মান কিমান আছে, b ৰ মানে x ৰ লগত কোন আছে, আমি জানো x ৰ লগত -7 আছে, তেনেহলে -7 হ'ব। c ৰ মান কিমান আছে, c ৰ মান ইয়াতে 12 আছে, লাষ্টৰ ধ্ৰুবক পদটোক c বুলি কোৱা হয়। তেনেহলে ইয়াৰ পৰা আমি কি ক'ব পাৰিম, আলফা প্লাস বিটা ইকুয়ালস টু মাইনাস বি বাই এ, মাইনাস বি মাইনাস বি, বি ৰ মান কিমান আছে -7, a কিমান আছে 1, মাইনাস মাইনাসে প্লাস হৈ যাব, অনলি 7, তলত 1 লিখিলেও হ'ব নিলিখিলেও হ'ব, অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার। ওয়াও, জাস্ট আই এম সেইং কি ওয়াও, ইমান ধুনীয়া লাগিছে, সঁচা কথা মানে কব, মানে সঁচা কথা কৈ আছো, বহুত 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 বেছি ধুনীয়া লাগিছে। আশা কৰিছো তোমালোকক ভিডিঅ'টো ভাল লাগি আছে। নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ আমি। ঠিক আছে ভাই, ভালদৰে পঢ়া শুনা কৰা। নেক্সট প্ৰশ্নলৈ আগুৱাই গৈছো, তুমি ভিডিঅ'টো চাই আছা, জাষ্ট শুই মোবাইলটো চাই থাকিলে নহব, পেন পেপাৰ লৈ বহিব লাগিব। ঠিক আছে, ইমান ইজি নহয় এটা ৰিজাল্ট ভাল কৰাটো। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা ইয়াতে, এটা ৰৈখিক বহুপদৰ সৰ্বাধিক কিমানটা শূন্য থাকিব পাৰে। এটা ৰৈখিক বহুপদৰ সৰ্বাধিক
কিমানটা শূন্য থাকিব এটা ৰৈখিক বহুপদ ৰৈখিক কেতিয়া কোৱা যিবোৰ সমীকৰণৰ ঘাত 1 যিবোৰ সমীকৰণৰ ঘাত কিমান হ'ব যিবোৰ সমীকৰণৰ ঘাত মানে 1 মানে ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে যিবোৰ সমীকৰণৰ মাত্ৰা 1 হ'ব সেইবোৰ সমীকৰণক কি বুলি কোৱা হ'ব সেইবোৰ সমীকৰণক ৰৈখিক সমীকৰণ বুলি কোৱা আৰু আমি জানো যিমান ঘাত হ'ব ঘাত যিমান শূন্য সিমান ঘাত যিমান শূন্য হয় ঘাত যদি 2 হয় শূন্য কেইটা থাকিব দুটা থাকিব ঘাত যদি 3 হয় শূন্য কেইটা থাকিব তিনিটা থাকিব এতিয়া ঘাত যদি 1 হয় মানে ৰৈখিক সমীকৰণৰ ঘাত কিমান হ'ব 1 হ'ব তেনেহলে শূন্য কেইটা থাকিব এটা থাকিব অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर একেবারে ইজি প্রশ্ন নেক্সট প্রশ্নলে আমি আগুৱাই যাও যদি আলফা আৰু বিটা বহুপদ 2x স্কয়ার minus 5x plus 3 শূন্য হয় তেন্তে আলফা বিটা অকনমান আগতে আমি শূন্য দুটাৰ যোগফল পঢ়িলো এতিয়া আমি কি পঢ়িম শূন্য দুটাৰ পূৰণফল পঢ়িম ঠিক আছে আলফা আৰু বিটা বহুপদৰ শূন্য হয় তেন্তে আলফা বিটা কিমান হ'ব এতিয়া মই কৈছো আলফা বিটা মানে কি শূন্য দুটাৰ পূৰণফল ইয়াতে তোমালোকে চোৱাচোন ইয়াতে a কিমান আছে a আছে তোমাৰ 2 b কিমান আছে b আছে তোমালোকৰ -5 কাৰণ x ৰ লগত -5 আৰু c ধ্ৰুবক পদ কিমান আছে 3 আমি জানো আলফা প্লাস বিটা মূল দুটাৰ যোগফল কিমান -b/a কিন্তু মূল দুটাৰ পূৰণফল ডাইরেক্ট c/a এই যে c এর মান কিমান আছে আমার 3 এর মান কিমান আছে 2 only 3/2 অপশন নাম্বার c is the correct answer 3/2 অপশন নাম্বার c is the correct answer sorry অপশন নাম্বার c is the correct answer 3/2 ইমান ইজি প্রশ্ন মানে পরীক্ষাত আহিলে জিগজাক খতম তাৰপিছত চোৱা তোমালোকে ইয়াতে p of x equals to কি আছে p of x equals to x cube minus 4x square plus 5x minus 2 ঠিক আছে এইটো দিয়া আছে তো ইয়াতে চোৱা তোমালোকে ইয়াক কৈছে এইটো বহুপদক যেটো বহুপদ আমাক ইয়াকে দিয়া আছে ইয়াক x minus 1 দি ভাগ কৰিলে ভাগশেষ কিমান হ'ব কৈছে এইটো x minus 1 ৰে হৰণ কৰিলে ভাগশেষটো কিমান হ'ব আৰে ভাই ধুনিয়াকে এটা কথা মন ৰাখিবা p of x তোমাক কিমান দিয়া আছে x cube minus 4x square plus 5x minus 2 ইয়াক কিমান দি হৰণ কৰিব লাগিব x minus 1 ৰে হৰণ কৰিব লাগিব ধুনিয়াকে এটা কথা মন ৰাখিবা x minus 1 ৰে যেতিয়া হৰণ কৰিব লাগিব তেতিয়া x ৰ মান কিমান আমি এইটোক 0 বুলি ধৰি লম আৰু এইটোক 0 বুলি ধৰিলে x ৰ মান 1 আহিব তাৰ মানে এই সমীকৰণটোত আমি 1 ৰ ভ্যালুটো বহুৱাই দিম যদি 0 আহে ভাগশেষ 0 যেটো আহিব হেইটোৱে ভাগশেষ এতিয়া মই ইয়াতে কি কৰিম p of 1 কিয় p of 1 because x equals to 1 এতিয়া p of 1 মানে কি যত যত x আছে তাতে তাতে আমি 1 1 বহাই দিম ইয়াতে x cube মানে 1 cube minus 4 into x square মানে 1 square plus 5 into x মানে 5 into 1 minus 2 1 cube মানে 1 minus 1 square মানে 1 1 ৰ লগত তুমি পৃথিৱীৰ যেটো বস্তুৱে লৈ আহা পূৰণ কৰিবলৈ হেইটোৱে হ'ব 1 কেতিয়াও কাকো পূৰণ কৰি চেঞ্জ কৰিব নোৱাৰে তেনহলে 4 into 1 কিমান হ'ব 4 5 into 1 কিমান হ'ব 5 minus 2 একেবাৰে ধুনিয়া একো অসুবিধা আছে যে নাই ঠিক আছে ধুনিয়া মাইনাসে প্লাস আগত মাইনাসৰ খিনি প্লাস কৰি দিও ঠিক আছে -4 -2 কিমান হ'ব -6 1 plus 5 কিমান হ'ব 6 6 ৰ পৰা 6 গলে কিমান থাকিব 0 অপশন নম্বৰ a is the correct answer আৰু মই ভাবিছো ইয়াতকে সুবিধা তোমালোকৰ আৰু নহয় পানীৰ নিচিনা সুবিধা প্ৰশ্ন হয় এইবোৰ পৰীক্ষাত গলে জাস্ট তোমালোকে এটাই কাম কৰিব লাগিব পৰীক্ষা হলত বহিব লাগিব আৰু এফলৰ পৰা এনেকে যাব লাগিব একেবাৰে ইজি প্ৰশ্ন কি এইবোৰ আহিব আৰু পৰীক্ষাত কি ইয়াৰ বাহিৰত নাহে ঠিক আছে তাৰ পিছত চোৱা যদি x minus 2 বহুপদ px এটাৰ উৎপাদক px এর এটা উৎপাদক তাহলে p of 2 কিমান হ'ব আরে ভাই যদি উৎপাদক হয় তেনেহলে ভাগশেষ কিমান হ'ব 0 আৰু ভাগশেষ 0 মানে কি p of 2 equals to 0 হ'ব সিধা কথা যদি x minus 2 p of x এর এটা উৎপাদক হয় ঠিক আছে মই এটা কথা বারবার মোৰ ক্লাছত কৈছো যদি উৎপাদক হয় তেনেহলে ইকুয়াল টু 0 হ'বই লাগিব ভাগশেষ 0 হ'ব লাগিব তেনেহলে p of x ৰ মান যদি উৎপাদক হয় তেনেহলে ইয়াৰ পৰা আমি x ৰ মান কি পাম কোৱাচোন x minus 2 equals to 0 তেনেহলে ইয়াৰ পৰা আমি কি পাম x ৰ মান আমি 2 পাম -2 এফালে গলে +2 হৈ যাব তাৰ মানে x ৰ মান 2 আৰু এই x ৰ মান 2 বহালে আমি px সদায় কিমান পাম 0 পাম কিয় কাৰণ x minus 2 এটা উৎপাদক হয় তেনেহলে সিধা কথা p of 2 ৰ মান কিমান হ'ব
0 কাৰণ 0 কি হ'ব x - 2 পৰা আমি x ৰ ভ্যালু 2 পালো আৰু x ৰ ভ্যালু 2 পালে এটো উৎপাদকটো কি হৈ যাব x - 2 আৰু x - 2 যদি উৎপাদক হয় তেনেহলে 0 যদি উৎপাদক নহয় তেনেহলে ভাগশেষ 1 2 4 এনিথিং কিবা থাকিব কিন্তু যদি উৎপাদক হয় তেনেহলে 0 কৈছে ইয়াতে উৎপাদক হয় ইয়াৰ পৰা x ৰ মান কিমান 2 2 বহালে কিমান হ'ব 0 বাত খতম পাইছা হাজাম আগুৱাই যাও ঠিক আছে যদি আলফা আৰু বিটা বহুপদ x² - px + 15 ৰ শূন্য হয় আৰু alpha plus beta equals to 8 তেন্তে p এর মান কিমান আরে ভাই সিধা কথা অকনমান আগতে মই কলো ইয়াতে চোৱাচোন a এর মান কিমান আছে x² লগত কোন আছে যেতিয়া কোনো না থাকে তেতিয়া 1 থাকে ঠিক আছে যেতিয়া কোনো না থাকে তেতিয়া 1 থাকে x এর মান 1 x ৰ লগত কিমান আছে x ৰ লগত - p আছে আৰু c কিমান আছে 15 ওকে নো প্ৰবলেম এতিয়া শূন্য দুটাৰ যোগফল আমি জানো শূন্য দুটাৰ যোগফল কি হ'ব আমি জানো শূন্য দুটাৰ যোগফল ইয়াতে 8 দিয়া আছে কিন্তু আমাৰ নিয়ম মতে শূন্য দুটাৰ যোগফল কিমান আছে -b/a = 8 এতে b এর মান বহাই দিয়া -b এর মান আছে -p ডিভাইড বাই a এর মান আছে 1 = 8 মাইনাস মাইনাস ক্যান্সেল মোর থাকিব p তলত 1 লিখিলেও হ'ব নিলিখিলেও p = 8 অপশন নাম্বার a ইজ দি কারেক্ট আনসার ইয়াত ভাবিব লগিয়া একো নাই জাস্ট চুটকিতে এনেকে চুটকি বজালে পৰীক্ষাত মানে তোমালোকে আনসারটো কৰি থাকিবা জাস্ট তোমালোকক এটা বস্তুৰ দৰকাৰ আছে হেতু প্র্যাকটিস ভাল লাগে বহুত সব বস্তুৱে বহুত বেছি ভাল লাগে এতিয়া তুমি চ্যাট কৰি থাকিবা তাইৰ কথা সুধিবা ভাত খালা নে তুমি ভাত নাখালে ময়ো নাখাও তাই খাইছে অলৰেডি ই নাটক কৰি আছে মই খোৱা নাই আৰু তুমি তাইৰ দেখা দেখি তুমিও কৈছো ময়ো নাখাও ইফালে তুমিও ভাত খাই আছা এইবোৰত নাযাবা টাইম আছে পিছত গৈ এইবোৰ মানে বিন্দাস যিমান বস্তুকে কৰিব পাৰা কৰি থাকিবা কিন্তু এতিয়াৰ কাৰণে অকনমান আগত পৰীক্ষা আছে 2 মান্থছৰ এটা গ্যাপ আছে এই 2 মান্থছৰ কাৰণে জি আৰু জান দুটা লগাই দিয়া এনেকা কষ্ট কৰা যাতে তোমাৰ ফিল হয় কেলা মোৰ ব্লাড লাইনত এনেকুৱা কষ্ট কৰা মানুহ আজিলৈকে জন্মই হোৱা নাই সিধা কথা এনেকা কষ্ট কৰিব লাগিব যাতে তোমাৰ ফিল হয় যে মোৰ ব্লাড লাইন যেটো আছে সেই ব্লাড লাইনত এনেকুৱা কষ্ট কৰা মানুহ আজিলৈকে কেলা পয়দা হোৱা নাই ইমান কষ্ট কৰিব লাগিব তেতিয়া সাকসেস পাবা নহলে সাকসেস ব্লেগ আহি লৈ যাব তোমাৰ সাকসেস আৰু পিছত কি কৰিবা নসিব কপালটোৱে বেয়া মোৰ নসিবে বেয়া মোৰ কপালে ভাগ্যই ভাল নহয় হেডেকা কৰি থাকিব লাগিব সেইকাৰণে কৈছে কষ্ট কৰা ফায়দা আছে তাৰপিছত ইয়াত চোৱা কি কৈছে যদি px = x³ - 6x² + 11x - 6 ৰ আৰু p1 = 0 হয় তেন্তে px ৰ আন দুটা শূন্য কি হ'ব কৈছে এইটো সমীকৰণৰ p1 মানে x ৰ মান কিমান এইটো p1 মানে কিমান বুজাইছে x ৰ মান 1 বুজাইছে এটা অলৰেডি এটা শূন্য হয় আমি জানো ইয়াৰ শূন্য কেইটা থাকিব ইয়াৰ ঘাত মাত্ৰা কিমান হাইয়েস্ট পাৱাৰ কিমান আছে ইয়াতে হাইয়েস্ট পাৱাৰ ইয়াতে 1 2 3 হাইয়েস্ট পাৱাৰ 3 আছে মই অকনমান আগতে কলো যেতিয়া পাৱাৰ যেটো থাকিব হাইয়েস্ট পাৱাৰ যিমান থাকিব হিমানটা শূন্য উলাব তাৰ মানে ইয়াতে হাইয়েস্ট পাৱাৰ কিমান আছে 3 তাৰ মানে হাইয়েস্ট পাৱাৰ 3 থাকিলে শূন্য কেইটা আহিব তিনিটা আহিব কেইটা আহিব তিনিটা তাৰে ভিতৰত x = 1 অলৰেডি এটা মোক দি দিছে আৰু বাকি কেইটা আছে বাকি আছে মোৰ দুটা ঠিক আছে বাকি মোৰ কেইটা আছে বাকি মোৰ আছে দুটা ঠিক আছে এতিয়া এই দুটা মোক ওলাব লাগে এতিয়া অপশনত চোৱা 1 তো তোমাক অলৰেডি দি দিছে এটো চিন্তা কৰিব এতিয়া নালাগে এতিয়া বাকিবোৰৰ পৰা চিন্তা কৰাচোন এটা ধুনিয়াকে এটা বস্তু চিন্তা কৰা আমি এটা কাম কৰো ষ্টাৰ্টিংৰ পৰা চিন্তা কৰি যাও ঠিক আছে ষ্টাৰ্টিংৰ পৰা চিন্তা কৰি যাও কোনটো হয় এটো চাও আমি ঠিক আছে ইয়াতে কিমান আছে 2 আছে তেনেহলে p of 2 কিমান হৈ যাব x³ মানে 2³ -6 x² মানে 2² ওকে plus 11 into 2 minus 6 2 cube মানে কিমান 8 minus 2² মানে 4 4 into 6 কিমান হ'ব 4 হয় গুণ 6 গুণ 24 plus 11 2 গুণ 22 minus 6 ওকে 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 minus 24 minus 6 কিমান হ'ব minus 30 plus 22 plus 8 কিমান হ'ব তোমাৰ 30 30 ৰ পৰা 30 গলে কিমান থাকিব 0 তাৰ মানে 0 আছে তাৰ মানে x ৰ মান 2 এটা শূন্য হয় তেনেহলে এইটো তো শূন্য হয় এই 2 শূন্য হয় ইও শূন্য হয় তাৰ মানে -2 নহয় অপশন নম্বৰ বি ক্যান্সেল গল সি টো ক্যান্সেল গল এতিয়া 2 এই দুটাৰ মাজত যিকোনো এটা হ'ব এতিয়া অকনমান দিমাগ লগালে আনসাৰ আহি যাব 3 কৰিছা নহলে -3 কৰিছা ঠিক আছে 3 কৰিছা নহলে -3 কৰিছা চাও ৰিজাল্টটো কি আহে ন এইটোৱে চাই লও আকৌ p of 3 কৰিছা p of 3 কৰিলে কিমান হ'ব 3³ -6 into x² মানে 3² plus 11 into x minus 6
ধুনীয়াকে এতিয়া চোৱাচোন 3 কিউব মানে কিমান 27 মাইনাস 6 into 3 স্কয়ার 6 into 3 স্কয়ার মানে কিমান 3 স্কয়ার মানে কিমান হ'ব 9 3 স্কয়ার মানে 9 9 এর লগত 6 পূৰণ কৰিলে কিমান হ'ব 54 minus 54 এটো কিমান হ'ব এই 11 into 3 minus কিমান আছিল 6 তেনে 11 into 3 কিমান হ'ব 33 minus 6 এতিয়া মাইনাস খিনি এঠাইত কৰা minus 54 minus 6 minus 60 minus plus 33 plus 27 কিমান হ'ব 60 plus 60 equals to 0 তার মানে অপশন নাম্বার এ ইজ দি কারেক্ট आंसर বাকি শূন্য দুটা হ'ব 2 আৰু 3 1 তো অলরেডি দি দিছে বাকি শূন্য দুটা কিমান হ'ব 2 আৰু 3 দুনিয়াকে আহা কৈছো তোমালোকে ভালদৰে বুজি পাইছা নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ভালদৰে প্ৰেক্টিস কৰি থাকা পেন পেপাৰ লৈ বহিছা যদি বহুত ভাল কথা বিন্দাস লাগি থাকা একেবাৰে মানে টেবুলৰ পৰা উঠাৰ নামে নলবা ইমান কষ্ট মানে ৰেডি হৈ থাকা আৰু ঠিক আছে আজি আমি প্ৰশ্ন কৰিম কিছুমান এনেকা কথা নহয় কিছুমান মানে টাফ প্ৰশ্ন লৈ আহিছো যেনেকা এইটো চোৱা তোমালোকে ইয়াতে চোৱাচোন তোমাক কি কৈছে a আৰু b বহুত দুটা শূন্য হয় তেন্তে a স্কয়াৰ প্লাস b স্কয়াৰৰ মান কিমান হ'ব a স্কয়াৰ প্লাস b স্কয়াৰৰ মান কিমান হ'ব অকনমান ক্রিটিক্যাল হয় কিন্তু ইম্পর্টেন্ট হয় কিয় ইম্পর্টেন্ট হয় এনেকা প্ৰশ্ন দেখা যায় পৰীক্ষাত ঠিক আছে এনেকা প্ৰশ্ন পৰীক্ষাত দেখা দিয়ে তো ধুনিয়াকে তোমালোকে চাবা এইটো মই কেনেকে সমাধান কৰি আছো যদি ইয়াতে সমীকৰণটো দিয়া আছে তেনে সমীকৰণটোত a এর মান কিমান আছে 2 b এর মান কিমান আছে -7 c এর মান কিমান আছে 3 ওকে নো প্রবলেম এতিয়া কৈছে শূন্য দুটা হৈছে আলফা আৰু বিটা তাহলে শূন্য দুটাৰ যোগফল কিমান হয় আলফা প্লাস বিটাৰ মান কিমান হ'ব -b/a আৰু -b/a মানে কিমান -b এর মান আছে -7 এর মান আছে কিমান 2 তাহলে মাইনাস মাইনাস ক্যান্সেল আলটিমেটলি থাকিব কিমান 7/2 এইটো গল আমাৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল কিমান আহিব আলফা ইনটু বিটা মানে কিমান c/a তেনেহলে কি হ'ব c এর মান আছে 3 b এর মান আছে 2 3/2 এতিয়া কৈছে আলফা স্কয়ার প্লাস বিটা স্কয়াৰৰ ভ্যালু উলিয়াব লাগে আলফা স্কয়ার প্লাস বিটা স্কয়াৰৰ ভ্যালু উলিয়াব লাগে আলফা স্কয়ার প্লাস বিটা স্কয়ার তোমালোকে এটা সূত্র জানা নে নাই a স্কয়ার প্লাস b স্কয়ার ইকুয়ালস টু a প্লাস b হোল স্কয়ার মাইনাস 2ab তেনেহলে এটুতে কি হৈ যাব আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা 2 minus 2 alpha beta এতিয়া alpha plus beta ৰ ভ্যালু কিমান আছে alpha plus beta ৰ ভ্যালু আমি অকনমান আগতে উলিয়াইছো 7/2 whole square minus 2 into alpha beta ৰ ভ্যালু কিমান উলিয়াইছো আমি 3/2 তেনেহলে 3/2 থাকিব তলত ইয়াতে স্কয়ার কৰিলে কিমান হ'ব 49/4 minus 2 3 গুণ 6 6/2 এতিয়া যদি আমি এলসিএম লও 4 আৰু 2 ৰ এলসিএম কিমান হ'ব 4 4 ৰে 4 হৰণ কৰিলে হ'ব 1 একেৰে 49 ক পূৰণ কৰিলে হ'ব 49 মাইনাস 2 এৰে 4 হৰণ কৰিলে হ'ব 2 সেই 2 এৰে আকৌ 2 এৰ ওপৰত কিমান আছে 6 6 ক পূৰণ কৰিলে কিমান হ'ব 2 6 গুণ 12 49 ৰ পৰা 12 গলে কিমান থাকিব 37/4 ঠিক আছে 37/4 অপশন নাম্বার এ ইজ দি কারেক্ট आंसर ইমান ধুনিয়া প্ৰশ্ন পৰীক্ষাত আহিব কিন্তু দে ইমান এটা মানে মই ইয়াতে মিক্স প্ৰশ্ন লৈ আহিছো কিয় লৈ আহিছো কাৰণ পৰীক্ষাত ইমান ইজি প্ৰশ্ন এক্সপেক্ট কৰি নাথাকিবা কিছুমান মিক্স প্ৰশ্ন থাকিব অকনমান টাফ লেভেলত থাকিব পাৰে সেই কাৰণে মই মিক্স কৰি লৈ আহিছো যাতে তোমালোকে সব ধৰণৰ প্ৰশ্ন মানে এটা আইডিয়াটো ভালকে পাই যোৱা ঠিক আছে আহা কৈছো প্ৰশ্নটো তোমালোকে ভালদৰে বুজি পাইছা এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে চোৱাচোন কি আছে এটা বহুপদৰ শূন্য 2 -3 আৰু 5 হয় তেন্তে নিম্নলিখিত কোন কেইটা বহুপদ হ'ব পাৰে ঠিক আছে কোনটো সেই বহুপদটো হ'ব পাৰে কি কৈছে কৈছে যে এটা বহুপদৰ শূন্য 2 -3 আৰু 5 তেনে তলৰ কোনটো সেই বহুপদৰ শূন্য এই কোনটো বহুপদৰ শূন্য এই তিনটা হ'ব পাৰে ঠিক আছে ইয়াতে চোৱা শূন্য কেতিয়া হয় যেতিয়া মই এই সমীকৰণত 2 বহাই দিম x ৰ ভ্যালু 2 বহুৱাই দিম তেতিয়া মই সমীকৰণটোৰ आंसर কিমান পাম 0 পাম তেতিয়া আমি বহুপদৰ শূন্য বুলি কম যদি 0 না পাও বেলেগ কিবা পাও তেনে আমি শূন্য কম নেকি নকম শূন্য হবলৈ হলে ভাগশেষ কিমান হ'ব লাগিব 0 আৰু মই যদি ইয়াতে এই 2 টো x ৰ ভ্যালুটো বহাই দিও তেনে হলে মোৰ 0 পাব লাগিব কিন্তু মই 0 যদি না পাও তেনে হলে মই কম শূন্য নহয় যদি পাও তেনে হলে কম শূন্য হয় এতিয়া 0 হবলৈ হলে সব কেটা বস্তু প্লাস আছে ইয়াতে এতিয়া 2 যদি ইয়াতে বহাই দিও ই প্লাস 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 হৈ যাব ই কেতিয়াবা आंसर দিব নেকি মোক 0 0 নিদিয়ে 0 হবলৈ হলে প্লাসক মাইনাস টু ফিল মাইনাসৰ ফিলিংটো দিব লাগিব তেতিয়াহে মই 0 টো পাম কিন্তু অনলি প্লাস প্লাস থাকিলে মাইনাসৰ ফিলটো মই কেনেকৈ দিম মাইনাস কেনেকৈ কৰিম কৰিব নোৱাৰিম মোৰ হাতত কোনো অপচনে নাই তেনে হলে মই 0 পাম জানো নাপাম ইয়াতে চোৱা অপচন নাম্বাৰ
এইটো চোৱা ইয়াতে সব কেইটা প্লাস অকল কেৱল 11x মাইনাস হৈ আছে বাকি এইটোও প্লাস বেছিভাগে প্লাস আছে এইটো ই আৰু কিমানখিনি মাইনাস কৰাব ইও নহব ঠিক আছে ইও নহব এতিয়া অপশন থাকিবল আমাৰ কোন দুটা এই দুটাৰ মাজত ঠিক আছে এতিয়া এই দুটাৰ মাজত আমি এটা এটাকে পৰীক্ষা কৰি চাম প্ৰথম সমীকৰণটোত আমি x ৰ মান 2 বহাই চাম ইয়াতে কিমান হ'ব 2 কিউব minus 4 into 2 square minus 11 into x মানে sorry x নহব 11 into 2 হ'ব 2 plus 30 okay no problem ইয়াতে হ'ব 8 minus 2 square মানে 4 into 4 16 minus 22 plus 30 ঠিক আছে plus 30 এতিয়া মাইনাস খিনি এঠাইত কৰা minus 16 minus 22 minus a minus plus হৈ যাব 20 আৰু 16 কিমান হৈ যাব 38 minus 38 30 plus 8 কিমান হৈ যাব 38 তাৰ মানে এইটো 0 আহি গল বে ধুনিয়াকে ও ইয়া ঠিক আছে এতিয়া এইটোত বহুৱাই চাও এইটো এবাৰ ৰিচেক কৰি চাও কি জানি এইটোতো 2 0 আহিব পাৰে বেলেগ বহুৱাব লাগিব কিমান আছে 2x কিউব মানে কিমান হ'ব 2 কিউব minus 4 into x square মানে 2 square plus 11 into x minus 30 x মানে কিমান 2 হ'ব ইয়াতে তেনেহলে ইয়াতে কিমান থাকিব x ৰ ভ্যালু 2 কিউব মানে 8 minus 16 2 square মানে 4 into 4 16 plus 11 2 গুণ 22 minus 30 minus a minus a plus 8 নহব minus a minus a plus minus 16 minus 30 minus 46 22 plus 8 কিমান হ'ব 30 এটো 0 নহব অপশন নম্বৰ 8 এ হ'ব অপশন নম্বৰ A is the correct answer আৰু কি লাগে বে কি লাগে ইয়াতকে ইজি প্ৰশ্ন আৰু যদি লাগে ন তেনেহলে এটা কাম কৰা এক বালটি পানী লবা এক বালটি পানী লৈ এই পানীত মানে জাম্প কৰিবা জাম্প কৰি হৈ যাবা ইয়াতে চোৱা নেক্সট প্ৰশ্নটো কি আছে কি কৈছে যে px এইটো সমীকৰণ দি আছে এতক x 2 ৰে ভাগ কৰিলে ভাগশেষ কিমান হ'ব একেই কথা ভাই ভাগশেষ 0 হ'ব নহব এইটো মই কেনেকৈ কম x 2 ৰে হৰণ কৰিব লাগে x 2 ৰে হৰণ কৰিব লাগে তাৰ মানে x 2 0 ইয়াৰ পৰা আমি x ৰ ভ্যালু উলিয়াই লম 2 এতিয়া p of x ৰ সমীকৰণ দিছে এইটো এতিয়া p of 2 উলিয়াই দিয়াচোন তুমি p of 2 উলিয়াই দিয়া হৰণ কৰি যেটো ভাগশেষ পাবা p of 2 উলিয়াই দিলে হেইটোৱে ভাগশেষ পাবা সেম টু সেম ভাই কিতাবত কৰিছা তোমালোকে একো আপত্তি নাই সো ফার্স্ট আছে x to the power 4 মানে 2 to the power 4 minus 5 into x cube মানে 2 cube plus 7 into x square মানে 2 square minus 5 into x মানে 2 plus 6 এতিয়া সো 2 to the power 4 মানে কিমান 16 2 cube মানে কিমান 8 2 cube মানে 8 8 into 5 কিমান হ'ব 40 2 square মানে 4 4 into 7 28 ঠিক আছে 5 5 2 গুণ 10 plus 6 এতিয়া মাইনাস খিনি হিসাব কৰাচোন -40 -10 কিমান হ'ব -50 okay no problem -50 okay এতিয়া চোৱা 28 আৰু 6 প্লাস কৰিলে কিমান হ'ব 34 34 ল 16 প্লাস কৰিলে কিমান হ'ব 50 50 ৰ পৰা 50 গলে কিমান থাকিব 0 তাৰ মানে ভাগশেষ কিমান আহিব 0 ওয়াও হ বা ইমান ধুনীয়া প্ৰশ্ন কি কও আৰু এইটো চোৱা বহুপদ p of x equals to kx square minus 8 plus k এর শূন্য সমান হবলৈ k এর মান নির্ণয় কৰা কৈছে যে কি কৈছে বহুপদ এতৰ শূন্য সমান হলে k এর মান নির্ণয় কৰা শূন্য দুটা সমান হবলৈ হলে k এর মান নির্ণয় কৰা এতিয়া শূন্য আমি কেনেকৈ উলাম ইয়াৰ পৰা ইয়াতে চোৱা a কিমান আছে a কিমান আছে k b কিমান আছে -8 c কিমান আছে c k আছে ঠিক আছে শূন্য দুটা সমান হলে ঠিক আছে ওকে কৈ দিছো ইয়াতে ঠিক আছে ধৰো শূন্য দুটা কি আছে শূন্য দুটা আলফা সমান কৈছে তেনেহলে দুও দুটা শূন্য আলফা হৈ গল এতিয়া আলফা প্লাস আলফা কিমান হৈ যাব -b/a
ওকে মাইনাস বি মাইনাস কি মান আছে, বি এর মান 8 আছে, a এর মান আছে k, ঠিক আছে, ইয়াতে হ'ব 2 আলফা, ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে। ইয়াৰ পৰা আলফা কিমান হ'ব, আৰু শূন্য দুটাৰ পূৰণফল কি হ'ব, আলফা ইনটু আলফা ইকুৱেলছ টু চি বাই এ, তেনে আলফা স্কয়াৰ ইকুৱেলছ টু কিমান হ'ব, চি বাই এ মানে কিমান হ'ব, চি ৰ মান আছে মোৰ কিমান কে, এ ৰ মান আছে মোৰ কে, কে কেনসেল যাব 1 থাকিব, আলফা স্কয়াৰ ইকুৱেলছ টু 1, আলফা ইকুৱেলছ টু 1, তেনে ইয়াতে যদি মই আলফাৰ ভ্যালু বহাই দিও 1, তেনে ইয়াতে কি হ'ব -8 মাইনাস মাইনাস কেনসেল 8 বাই কে, কে এইফালে আহি পূৰণ হৈ যাব, 2 1 গুণ 2, কে আহি পূৰণ হৈ যাব 2k ইকুৱেলছ টু 8, তাহলে k ইকুৱেলছ টু কিমান হৈ যাব 8 বাই 2, কাৰণ 2 পূৰণ হৈ আছে, এইফালে আহিলে হৰণ, 2 এর 8 কাটিলে 4, ঠিক আছে, তাৰমানে k এর ভ্যালু কিমান হৈ গল 4 হৈ গল, কিন্তু ইয়াতে তো মই প্লাস মাইনাস, আচ্ছা 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 আচ্ছা, ইয়াতে আলফা আলফা স্কয়ার ইকুৱেলছ টু 1 আছে, তেনেহলে আলফা ইকুৱেলছ টু কিমান হৈ যাব, আলফা ইকুৱেলছ টু প্লাস মাইনাস 1, তেনেহলে আলফাৰ ভ্যালু এবাৰ প্লাস 1 ধৰিলো 4 পালো, আৰু এবাৰ মাইনাস 1 ধৰি চাও কি হয়, 2 into minus 1 equals to 8 by minus 1 equals to 8 by k, তেনে 2 1 গুণ 2 minus 2 equals to 8 by k হৈ যাব, তেনেহলে k equals to কি হৈ যাব 8 by minus 2, minus 2 ৰে কাটিলে 4 হৈ যাব, কিন্তু minus 4 থাকিব, তাৰমানে প্লাস মাইনাস 4, অপশন নম্বৰ বি ইজ দি কারেক্ট আনসার। ধুনীয়াকে তোমালোকে প্ৰশ্নটো আশা কৰিছো বুজি পাইছা, ঠিক আছে, ধুনীয়াকে প্ৰশ্নটো আশা কৰিছো তোমালোকে বুজি পাইছা। এতিয়া চোৱা এইটো প্ৰশ্ন কি আছে, ঠিক আছে, যদি আলফা আৰু বিটা শূন্য হয় তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটা মান কি, বহুত 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 বেছি ইম্পৰ্টেন্ট প্ৰশ্ন, এইটো এমসিকিউ ফালৰ পৰা মই কোৱা নাই, এইটো থিওৰি ফালৰ পৰা কৈছো, বহুত 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 বেছি ইম্পৰ্টেন্ট। ইয়াত ইয়াত তোমালোকে কোৱাচোন a কিমান আছে, ইয়াতে a আছে মোৰ 3, b কিমান আছে, b আছে 2, আৰু c কিমান আছে -1, কৈছে শূন্য দুটা কি আলফা আৰু বিটা, তেনেহলে আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল কিমান হৈ যাব -b বাই a, -b বাই a, তেনেহলে -b ৰ মান কিমান আছে 2, a ৰ মান কিমান আছে 3, তাহলে -2 বাই 3, আৰু শূন্য দুটাৰ পূৰণফল কিমান জানো আমি c বাই a, c ৰ ভ্যালু কিমান আছে -1, a ৰ ভ্যালু কিমান আছে 3, তেনেহলে এইটো কিমান থাকিব -1 বাই 3, মোক কিহৰ ভ্যালু উলিয়াব দিছে 1 বাই আলফা প্লাস 1 বাই আলফা প্লাস 1 বাই বিটা, 1 বাই আলফা প্লাস 1 বাই বিটা হলে ইহতৰ লসাগু কিমান হ'ব, এই দুটা পূৰণ কৰি দিবা, আলফা পূৰণ বিটা, তেনেহলে ওপৰত কিমান থাকিব 1 ইনটু বিটা, বিটা তলত কিমান থাকিব 1 ইনটু আলফা, আলফা আলফা, এইটো বিটা প্লাস আলফা বা আলফা প্লাস বিটা দুটা একে কথাই বুজায়, তেনে আলফা প্লাস বিটাৰ ভ্যালু কিমান আছে -2 বাই 3, ডিভাইড বাই আলফা বিটাৰ ভ্যালু কিমান আছে 1 বাই 3, ঠিক আছে, -1 বাই 3, মাইনাস মাইনাস ক্যান্সেল, 3 3 ক্যান্সেল, কিমান থাকিব 2 বাই 1, 2 বাই 1 মানে অনলি অন 2, অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার। আশা কৰিছো তোমালোকে বস্তুটো ভালদৰে বুজি পাইছা, ধুনীয়া প্ৰশ্ন আছিলে, পৰীক্ষাত সমাধান কৰিব লাগিব, এনেকা প্ৰশ্ন আহিব কিন্তু, ঠিক আছে, তাৰ পিছত আমি চাব পাৰি ইয়াতে লাষ্ট নহয় এইটো, তো আজিৰ কাৰণে এইখিনি আছিল, আশা কৰিছো তোমালোকে ভিডিঅটো ভালদৰে বুজি পাইছা, বাস ইম্পৰ্টেন্ট প্ৰশ্নখিনি লৈ আহিছো, আৰু এনেকা ধৰণৰ প্ৰশ্ন তোমালোকে পৰীক্ষাত দেখা পাবা, ভালদৰে পঢ়া শুনা কৰি থাকা, বিন্দাস ফাইট কৰি থাকা, আৰু ভালদৰে রেজাল্টটো কৰাৰ এটা মানে টাৰ্গেট লোৱা যে এইবাৰ মই ভালদৰে রেজাল্ট কৰিম। আশা কৰিছো ভিডিঅটো তোমালোকক বহুত 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 বেছি ভাল লাগিছে, আৰু মই মোৰ ফালৰ পৰা তোমালোকক সকলোকে মৰম দিছো, তোমালোকে বহুত বেছি কষ্ট কৰা, বহুত বেছি কষ্ট কৰা, এনেকা আনলিমিটেড কষ্ট, যিটো তুমি ভাবিব নোৱাৰা যে মই ইমানো কষ্ট কৰিব পাৰো নেকি, তোমাৰ এবিলিটিটো চোৱা, তুমি কিমান বেছি ফাইট কৰিব পাৰা, কিমান বেছি কষ্ট কৰিব পাৰা, এবাৰ নিজকে টেষ্ট কৰি চোৱা, আৰু যেতিয়া তুমি গম পাবা ন যে তুমি ইমান বেছি ফাইট কৰিব পাৰি আছা, বা ইমান বেছি কষ্ট কৰিব পাৰি আছা, তেতিয়া তুমি আনষ্টপেবল হৈ যাবা, আৰু আনষ্টপেবল হলে যিটো মজা পাবা ন, ফালি দিবা এফালৰ পৰা, গোটেই ফালি দিবা। আজিৰ কাৰণে ইমানখিনি, টাটা বাই বাই, গুড নাইট, লাভ ইউ অল।